Borola Ramdhon Ramdhon নাই কোনো কাম বন এতিয়া কাম কৰা নাই মই কি কৰিছো তাৰ ৰামধন কেনি কি কৰি আগফালৰ পৰা পাছফাল গোহালি ঘৰৰ পৰা একেবাৰে গোসাঁই ঘৰ কি কৰা নাই মই আচলতে মোৰ নামটো ৰামধন হ'ব নালাগিছিলে মোৰ নাম হ'ব লাগিছিলে গোবৰ্ধন পিতাই তাহানিতে দি দিলে ৰামধন এতিয়া পাইছো বাপেকে মজা মোৰ ৰামধন কেনেকে হ'ব লাগে নামটো নন্দ ৰজাৰ ঘৰত আহি পেলাই এতিয়া পাইছো বাপেকে মজাটো বোলে ৰজাৰ ঘৰত বোলে ৰজাই ভাল ৰাখে যাক হাতী ঘোঁৰা নালাগে তাক এতিয়া পাইছো বাপেকে ক্ষতি গাইৰ লগত গাখীৰ খাই খাই গোবৰ খাই খাই এতিয়া গোটেই গাটো গোবৰ গোবৰ গোটাইছে নাপায় নাপায় পথালি চকোৱা মনুষ্যই মোক আকৌ কাম কৰা নেদেখে মোক দেখে থম থমকে বহি থকা পথালি চকোৱা মনুষ্যই থেতা কৰি একো লাভ নাই কিন্তু এটা কথা আমাৰ মহাৰাজৰ কিন্তু মই আকৌ অন্তৰখন বুজি পাওঁ আমাৰ মহাৰাজৰ অন্তৰখন মানে ইমানেই কোমল একেবাৰে খেৰৰ তেওঁ যেনেকে একেবাৰে গাখীৰৰ নিচিনা মানে অন্তৰখন বৰ শুদ্ধ সেইকাৰণে মই এই কামবোৰ কৰি আছো আছে দুখ আছে মোৰো আছে দুখ সেইবোৰ দুখ কোনেও বুজি নাপায় এই পথালি চকুৱাকেইটাইতো একেবাৰে বুজি নাপায় পথালি চকুৱা এতিয়া কলৈ পলাইছে এতিয়া কৈছিলি নহয় বোলে ৰামধন নাই কোনো কাম বন দেখা নাই কাম কৰি থকা কোনে বুজিব দুখৰ বেদনা যোৱাকালি টোপনি ঘটি এটা টিপ মৰা নাই দিনৰ দিনটো লেকো কাম কৰি মই বোলো অলপ নিদ্ৰা দেৱী কোলা তেনেকে শুবলৈ লৈছো দেই বোলো ৰামধন অকণমান শুই দেচোন অকণমান জীয়াই ল তেনেকুৱাতে মাতিলে নহয় বোলে ৰামধন একো ধৰিব পৰা নাই আকৌ এনেকে অকণমান নিদ্ৰা দেৱী কোলাত শুইছো ৰামধন মই বোলো কোনে মাতিলে তাৰপিছত এনেকে উঠিলো এনেকে গলো আমাৰ গোহালিত ৰাঙলী ভাল হোৱা দিন আছিলে ৰাঙলীয়ে দামুৰি পোৱালি এটা দিলে ইমান মৰম এই তাক মানে হেক পুতক দি থাকোঁতে জল হৰিব এনেকে ৰৈ থাকোঁতে আৰু ৰাতিপুৱা শুবলৈ নাপালোৱে নহয় হাউক তেনে গাটো ধুই মহাৰাজে বোলে কৈছিলে নহয় আজি আমাৰ আকৌ ল'ৰা কোলাটো আজি নামাকৰণৰ দিন নিৰ্ধাৰিত কৰিছে মই বোলো এই কথা নহয় গুৰুদেৱ আহিব মই আৰু একেবাৰে ৰৈ নাথাকিলো মানে মই ক'ত থলো এইয়া দেখিছানে বাৰু বস্তু কেইটা মই ক'ত থলো এইয়া গুৰুদেৱৰ কাৰণে মই সকলো যোগাৰ কৰি ৰাখিছো মই তিতা দেখাই গোসাঁই ঘৰৰ পৰা একেবাৰে বন্তি সকলো যোগাৰ কৰি ৰাখিছো ভাৰী ঢকুৱা একো এৰা নাই এইয়া গুৰুদেৱৰ ভোজনীও যোগাৰ কৰি ৰাখিছো ইয়াত থলে নহব এইডোখৰত থব লাগিব ককালে কটৰ মাৰিছে পিছে এটা কথা দেই মিছাটো ক'লে কি হ'ব হালতে শিঙিয়াই ময়ো কাম ভাগি কৰিম বুলি ভাবিছো বহুতে কয় বোলে বয়স হৈছে কোনে কয় বয়স হৈছে ক'ত বয়স দেখিছে মোৰতো বয়স হোৱা নাই
মোৰতো মন এটা আছে নে নাই? মোৰতো মন এটা আছে। মোৰতো ঘৰ সংসাৰ কৰিবলৈ মন যায়। এই বুঢ়াকালত নন্দৰাজে যেতিয়া কিবা এভাগ পাইছে, মহাৰাজে এভাগে পাইছে, মইতো আৰু এনেকে কিন্তু এটা কথা দেই ৰামধন, এইবাৰ তোৰ ঘৰত ফেঁচাই উলি দিবই দিব আৰু ফেঁচাই উলি দিবই দিব আৰু মহাৰাজ মই ইয়াতে আছো। তই ইয়াতে আছ? মই ইয়াতে আছো। ৰামধন, বস্তু বাহিনীবোৰ তই যোগাৰ কৰিলি নে নাই বাৰু? মহাৰাজ, মোৰ নামটো কি? ৰামধন থাকোঁতে আপুনি চিন্তা কৰিব লাগে। কি চাওক, এইবাৰ তললৈ আছো। মই একেবাৰে ফুল মাৰি খাব পৰা কৈ দিছো। এতিয়া কি কৰিব লাগিব সেইটো কওক। তই থাকিলেতো মোৰ আৰু একো চিন্তাই নাই ৰামধন। পিছে গকুলৰ সকলোকে নিমন্ত্ৰণ কৰিলি নে নাই? মহাৰাজ, আপুনি এইটো সোধক, কাক মতা নাই? কাক মতা নাই মই? আমাৰ যে গাঁওবুঢ়া কেলে ভুৱন গাঁওবুঢ়া, প্ৰথমতে মই তেওঁ ঘৰতে গৈ সেৱা ভাগি ধৰিছোগে। গাঁওবুঢ়া নাই কিয়? আমাৰ ভুৱন গাঁওবুঢ়াৰ কথা কৈছো। মই বোলো ভুৱন গাঁওবুঢ়া, আমাৰ নন্দৰদা পুৰা কালত কিবা তেওঁ ইমান আনন্দ পালে। এই আমাৰ লেহেৰা খাইটিং মাতিছো, চেকেৰা খাইটিং মাতিছো। মই উত্তৰ পাৰলৈ গৈছো, দক্ষিণ পাৰলৈ গৈছো, পশ্চিম পাৰলৈ গৈছো, মই যোৱা নাই। পিছে এটা কথা দেই, যাক মই লগ পোৱা নাই, মানে যিসকলক লগ পোৱা নাই, মানে সেই গৃহিণীক যাক লগ পাইছো চবৰ লগতে দিয়কচোন কথা পাতিবলৈ বেয়া এটা লাগে আৰু। মই মানে তেওঁক বেছিকৈ ভাঙি পাতি কোৱা নাই। এঙা এটুকুৰা উলিয়াই বেৰতে লিখি থৈ আহিছো। এই উত্তৰ পাৰাৰ সেই মালতী ছোৱালীজনী গাভৰু হ'ল, দেখাটো শুনি মইতো চিনি পোৱা নাই। তাৰপিছতে তাইকো ক'লো, ঐ তই যাব লাগিব, কিন্তু তাই আহিম বুলি কৈছে। মই সকলোকে মাতিলো, সকলোকে মাতিছো। আৰু এটা কথা ৰামধন, আমাৰ পোনাকণৰ নামকৰণৰ দিন আজি ধাৰ্য কৰা হৈছিল নহয়। তালৈতো গুৰুদেৱক মই নিজেই নিমন্ত্ৰণ কৰি থৈ আহিছিলো। গুৰুদেৱ দেখোন এতিয়ালৈকেও অহা নাই। নহয় মহাৰাজ, তেওঁলোক হৈছে ঋষিমুনি মানুহ। তেওঁলোকে মানে একেবাৰে উপযুক্ত সময়ত উপযুক্ত হ'বহে হ'ব। মই আগবাঢ়ি যাওঁ নেকি? যাচোন তেতিয়াহ'লে, তই অকণমান আগবাঢ়ি যাচোন। আগবাঢ়ি যাওঁচোন, ৰ'ব। নাজানো গকুলৰ আমূল পৰিৱৰ্তনে আমাৰ মনে আনন্দিত কৰি তুলিছে। যেনেই চোৱা হয়, কেনিয়েই সুবৰ্ণময় পৰিৱেশে সুভাষ কৰে। অন্ধ ৰাতি মুৰুলীৰ মধুৰ কণ্ঠে আমাৰ মন প্ৰাণে ভৰি নিয়ে। নাজানো কিহৰ ইংগিতে ইয়াৰো থাকিব পাৰে কিবা বিশেষ কাৰণ। ৰামধন, আহক গুৰুদেৱ। ৰামধন, মই যোগাৰ কৰি ৰাখিছো। ভালকে ধুৱাই দিয়ক, পানীখিনি খালি চেঁচা দেই। ৰামধন, মই জুগুতাই ৰাখিছো। পানীখিনি চেঁচা কষ্ট কৰি পালে চাগে দেই। ৰামধন, তই গুৰুদেৱৰ আসনৰ ব্যৱস্থা কৰিম। আহক গুৰুদেৱ। ৰ'ব ৰামধন, তই ৰাণী আৰু গোপীসৱক মাতি দেই। গুৰুদেৱ আহিলে নহয়, বলক মহাৰাজে মাতিছে। আহক আইদেউ, আহক। এই গুৰুদেৱ আহিলে নহয়।
গ্ৰহণ কৰক। মহৎ সুন্দৰ বিবাহ অচৰা বসতি লক্ষ্মী হতে লোভিয়া দিনে দিনে নন্দৰ সকলোৰে জয় হওক মংগল হওক। ৰাণী তোমালোক এতিয়া ভিতৰলৈ যোৱা।